নামত চলাইছে গাড়ী চলালে কেনেকৈ নীতি নামত চলাব নালাগে আমি পুৰা নীতি নিয়মত গাড়ী চলোৱা লাইচেন্স কোনে দিছে লাইচেন্স নকৰে আধাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড নহয় আধাৰ কাৰ্ড পান কাৰ্ড তই আধাৰ কাৰ্ড পান কাৰ্ডে গাড়ী চলাইছে তই গাড়ী চলালে এখন অনুজ্ঞাপত্ৰ দে লাইচেন্স গাড়ী চলাই লাইটো আছে এই যাৰ গাড়ীটা আছে কোনো গাড়ী নহয় গাড়ী চলাইছে ন বেছি দূৰ যোৱা নাই বাইদেউ আহিছে বাইদেউ আহিছে বাইদেউ আহিছে এই বাইদেউ বাইদেউ মোৰ ভাঙিনি মই কথা পাতিছো আপুনি কি নাজানো ভেগা বোলে আমি আছো ইয়াতে আছো গাড়ী চলাইছা গাড়ী চলাব নিয়ম মানা নাই তই মদ খাই গাড়ী চলাইছা গম পাইছা তহঁতৰ মানে সত্য মানুহ মৰবো নিজেতো মৰবিয়ে বেলেগে মৰবো মানুহে ইনকে নমৰে তহঁত ধৰি সত্য মানুহ বিনাৰ কি মানুহ মৰবা নালাগে গম পাইছা এনে কিনবা লাগে নিজৰ লগতে বেলেগৰো সুৰক্ষাৰ কাৰণে গম পাইছা পুত্ৰী চলাইছে নাই আছে না কি চল কেইটা চল তোৰ চলি কেইটা দুটা চলি কি বাপক তো সোনকালে মৰাটো বিচাৰি আনিলে তই মনিছ কৰি দিয় কোনে চাব খাব চাইলে মনে ৰাখ বাইদেউ এই জনৰ মানে মই ইয়াতে ডিউটি দিছো গাড়ী চলাই আহিছে কিন্তু মদ পানী খাই আহিছে ৰাস্তা সমান কৰি আহিছে ইফালে সিফালে এই মানে ছোৱালী মই ধৰিলো মই সন্ধানী কি হৈছে গাঁওখনৰ চিনিয়ৰ যাতা কথা ব্যৱহাৰ নকৰে মই বাইদেউৰ পৰা ডিসকাস কৰি চিনিয়ৰ লাগে তুমি বাৰে কৈছো তুমি মানিবি কিয় হবে বাইদেউ শুনা আপোনাৰ দেখৰ যে এই ভালকে কিয় হ'ব পাৰে আমি মিটিং নিয়েছো মিটিং বুলি কৈছা আপোনালোকে মিটিং যদি শুনি পাইছে ইয়াতে চাওকচোন কিমান ধুনীয়াকৈ ল'ৰা ছোৱালীবিলাক কৰি আছে আমাৰ বিষয়াসকল কৰি আছে আপোনাৰ নিচিনাকে কোনো পাই এনেকুৱাকে অসংগতভাৱে ইয়াত বহি আছে নেকি কওকচোন না আমি মিটিঙত বহি আছো আমাৰ চিনি পাইছে আপুনি ভালদৰে আহক আপুনি দেখোন একদম মদ পানী খাই মানে আপুনি নিজকে কন্ট্ৰল কৰিব নোৱাৰা হৈ আহিছে কিয় কেছটো কি হৈছে এতিয়া কেছটো আপুনিহে ক'ব কি হৈছে আমি যে আপোনাক কৈ যে এই হাহাকাৰখন যে হৈ আছে এই মানুহবিলাকৰ মাজত এই ল'ৰা ছোৱালীখিনিৰ মাজত এই বিষয়াসকলৰ যে এই হাহাকাৰখন হৈ আছে কিয় হৈছে আপুনিহে কেছটো ক'ব আপনি এই মদ পানী খাই আপোনাৰ শৰীৰত একদম নিজৰ দেহৰ বৰটো ৰাখিবলৈ আপোনাৰ ক্ষমতা নাই তেনেকুৱা আপুনি গাড়ী কিয় চলাইছে কওকচোন বাইদেউ আমি মানে আপোনাৰ মুখেদি কথাই নোলায় দাদা এনেকৈ খাইছে যে মুখেদি কথাই নোলায় কৈছোঁ বাইদেউ তাৰ মানে ধৰে এতিয়া কিবা এটা বুজি বুজি মানুহৰ জীৱন ধৰি নাহে নহয় দাদা শুনক দাদা শুনক এই বুজা বুজিৰে আপোনালোকে ভাবে যে এটা এক্সিডেণ্ট কৰাৰ পিছত পইচা পাতি ঘূৰি চব বস্তু সমাধান হৈ যায় কিন্তু নহয় দাদা মানুহৰ জীৱন পইচা পাতি ঘূৰি নাহে আপুনি এতিয়া মদ পানী খাই উদ্ভণ্ডালি কৰিছে ৰাস্তাত যে গাড়ী চলাইছে গাড়ী একা কৰি চলাইছে তাৰ এক্সিডেণ্ট হয় এক্সিডেণ্ট হ'লে সেই মানুহ ঘৰৰ সেই পৰিয়ালটো কি অৱস্থা হ'ব ভাবকচোন মেন ইজ মৰতে মানুহ মৰে ঠিক আছে দাদা আপোনাৰ ঘৰৰ পৰিয়াল নাই কওক আছে নকৰে মেন ইজ মৰতে মানে মানুহ মৰে কিন্তু আপুনি যদি মৰি যায় আপোনাৰ ঘৰৰ পৰিয়াল আপোনাৰ পত্নী আপোনাৰ ল'ৰাটো বা ছোৱালী যদি আপোনাৰ মা দেউতা কি হ'ব কওকচোন আপুনি মৰি গ'লে ভাল কথা হ'বনে এতিয়া মই কি কৰিব হেলমেট পিন্ধিব লাগিব লাইচেন্স ব্যৱহাৰ কৰিব লাগিব কথাটো হ'ল আপুনি চাওক দাদা এই অসংখ্যাবিলাক বাদ দিয়ক আপুনি যেতিয়া গাড়ী চলাব দুচকীয়া বাহন যেতিয়া চলাব তেতিয়া আপুনি মূৰত হেলমেট লগাব যিজনে চলাই যিজনে চালকজনে মূৰত হেলমেট পৰিধান কৰিব লগতে ইয়াত থকা যিটো ক্লিপটো লগাই ল'ব এনেই নালাগেছি ক'ত ভিত্তি উঠা মন নহয় এখন নৃত্য মানুহ গাঁৱলীয়া নাই না গাঁৱলীয়া হৈ ক'ত গ'লে আজি মনে পুঠি আজি আমাৰ উপস্থিত মোৰ আচলতে আজি যে আমাৰ এই অনুষ্ঠান হৈ আছে এই অনুষ্ঠানটো সাফল্য পণ্ডিত কৰিব লাগে
কি হ্যাঁ হেলমেট কত খরচ কোনে মাৰিবি মোবাইল আছে মোবাইল হেলমেট মোবাইল খবৰ দিলি ফটো তুলি আছে হেলমেট ফটো দিছা হ্যাঁ লাইসেন্স হ্যাঁ লাইসেন্স লাইসেন্স কি মই মানে গাড়ীখন বেলেগ হয় এই হৈছে এসপি কাষ্ট কাম